নমস্কাৰ মই আজি এটা খুব ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত ক'ব বিচাৰিছোঁ আৰু এই বিষয়টো আচলতে মোক বহুতে ৰিকুৱেষ্ট কৰিছে যে স্যাৰ আপুনি এই বিষয়টোৰ ওপৰত ক'ব আৰু এই বিষয়টো আচলতে এটা আজিৰ আমাৰ সমাজত যথেষ্ট এক সমস্যাৰ বিষয় আৰু সেই বিষয়টোৱে হ'ল হাইপোথাইৰয়ডিজম থাইৰয়ডিজম দুটা আছে কিন্তু মই আজি আচলতে হাইপোথাইৰয়ডিজমৰ ওপৰত ক'ব বিচাৰিছোঁ হাইপোথাইৰয়ডিজম বিষয়টো হ'ল ই আমাৰ শৰীৰত আপোনালোকে জানে যে আমাৰ এনেকুৱা এটা গ্ৰন্থি আছে তাক থাইৰয়ড গ্ৰন্থি বুলি কয় আৰু এই থাইৰয়ড গ্ৰন্থিৰ পৰা এবিধ হৰমন ওলায় থাইৰক্সিন আৰু এই থাইৰক্সিন হৰমনৰে দুটা পাৰ্ট আছে এটা T3 এটা T4 আৰু টোটেল হৰমনটো আচলতে থাইৰয়ড সিক্ৰেটিং থাইৰয়ড ষ্টিমুলেটিং হৰমন বুলি কোৱা হয় এতিয়া এই থাইৰয়ড যেতিয়া হাইপোথাইৰয়ডিজম হয় হাইপোথাইৰয়ডিজম হলে আচলতে মানুহৰ যি আচলতে TSH আছে থাইৰয়ড ষ্টিমুলেটিং হৰমন যেটো আছে এই হৰমনৰ যেটো নিখৰণটো বাঢ়ি যায় আৰু T3 T4 ৰ যেটো নিখৰণ হেতু আচলতে শৰীৰত কমি যায় আৰু এই শৰীৰত কমি যোৱাৰ লগে লগে আমাৰ শৰীৰটো আচলতে বিভিন্ন সমস্যাৰ মুখামুখি হয় আৰু এই যিখিনি সমস্যা আচলতে থাইৰয়ডিজমৰ কাৰণে মানুহৰ যিখিনি হাইপোথাইৰয়ডিজমৰ কাৰণে যিখিনি সমস্যাৰ সৃষ্টি হয় এই সমস্যাখিনি কিন্তু আচলতে মানৱ জীৱনত আচলতে বহু জটিলতাৰ সৃষ্টি কৰে এতিয়া আমি যদি ক'ব যাওঁ আমাৰ শৰীৰটো দুৰ্বল লগা এটো হাইপোথাইৰয়ডিজমৰ কাৰণে কেতিয়াবা হ'ব পাৰে ভাগৰ লগা এটো আমাৰ হাইপোথাইৰয়ডিজমৰ কাৰণে কেতিয়াবা হয় আকৌ আমাৰ কেতিয়াবা কি হয় গাটো খুব ঠাণ্ডা লাগে গৰম বতৰটো গৰম হৈ আছে কিন্তু তাৰ পিছতো আমাৰ ঠাণ্ডা লাগি আছে তো এটো হাইপোথাইৰয়ডিজমৰ কাৰণে হ'ব পাৰে আকৌ বুকুখন কেতিয়াবা আমাৰ এনেকুৱা হয় যে বুকুখন খুব অজানিতে খুব কপি থকাটো এটো হাইপোথাইৰয়ডিজমৰ কাৰণে হ'ব পাৰে বা কেতিয়াবা আমি বিছনাত আপোনালোকে কিছুমানে মন কৰিছে যে আপোনালোকে যেতিয়া বিছনাত শুই থাকে বিছনাখনত শুই থাকিলে মানুহটো এনেকে কপি থকাৰ নিচিনা লাগে মানুহটো যেন এনেকে ৰেল গাড়ী চলা নিচিনা লাগি থাকে এটো কিন্তু হাইপোথাইৰয়ডিজমৰ কাৰণে হ'ব পাৰে আকৌ ছালবিলাক শুকাই যোৱাটো হাইপোথাইৰয়ডিজমৰ কাৰণে হ'ব পাৰে যেটো আচলতে খুস্কতা বুলি আচলতে আমাৰ যেটো কোৱা হয় কাৰোবাৰ ওজনটো যদি বাঢ়ি গৈছে এটো হাইপোথাইৰয়ডিজমৰ কাৰণে হ'ব পাৰে কাৰোবাৰ কনষ্টিপেশন হৈ আছে যথেষ্ট কোষ্ঠকাঠিন্য হৈ আছে এটো হাইপোথাইৰয়ডিজমৰ কাৰণে হ'ব পাৰে আৰু কিছুমান মানুহ আপোনালোকে দেখিব যে সেক্সুৱেল ডেবিলিটি যেটো যৌন দুৰ্বলতা বুলি যাক কয় এই সেক্সুৱেল ইৰেক্টাইল ডিসফাংশন আৰু এটো আচলতে কেতিয়াবা হাইপোথাইৰয়ডিজমৰ কাৰণে মানুহৰ হ'ব পাৰে আৰু বহুত মানুহৰে আপোনালোকে দেখিব কেতিয়াবা গাটো কপি থাকে হাত ভৰি কপি থাকে মানুহটো কপি থকাৰ নিচিনা লাগে এটো আচলতে যেটো স্নায়বিক দুৰ্বলতাটো কেতিয়াবা কিন্তু মানুহৰ হাইপোথাইৰয়ডিজমৰ কাৰণে হ'ব পাৰে আৰু যিসকল মানুহৰ কোলেষ্ট্ৰল হোৱা মানুহে আচলতে সদায় থাইৰয়ডিজম মানে যেটো থাইৰয়ড আচলতে সিক্ৰেশনটো থাইৰয়ডৰ টোটেল কাউন্টটো আচলতে এবাৰ ব্লাড টেষ্ট কৰি চাই ল'ব লাগে এতিয়া কথা হ'ল যে আমি এইবিলাকৰ পৰা আমাৰ যি সমস্যা আছে এই সমস্যাবিলাকৰ পৰা আমি কেনেকৈ মুক্তি পাম এই সমস্যাবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে আচলতে মই আগতেই কৈছো যে আমি শৰীৰটোক কিছু সময় দিব লাগে আৰু শৰীৰটোক যেতিয়া আমি সময় দিম শৰীৰটোৱে আমাক সময় দিব আমাৰ শৰীৰত যিবিলাক গ্ৰন্থি আছে বিভিন্ন ধৰণৰ গ্ৰন্থি আছে যিবিলাক গ্ৰন্থিৰ পৰা অনবৰত হৰমন নিখৰণ হৈ থাকে তেনেকুৱা বহু ধৰণৰ এই যৌন হৰমনৰ পৰা আচলতে আমাৰ গ্ৰোথ হৰমনৰ পৰা আৰম্ভ কৰি থাইৰয়ডৰ পৰা পিটুইটাৰীৰ পৰা আৰম্ভ কৰি যিমানবিলাক আমাৰ গ্ৰন্থি আছে জোৰ পৰা আমাৰ হৰমনবোৰ নিখৰণ হৈ থাকে এই হৰমন গ্ৰন্থিবোৰক যদি সক্ৰিয় কৰি ৰাখিব লাগে তেতিয়াহ'লে মই আগতেই কৈছো যে আমি আচলতে শৰীৰটোক সময় দিব লাগিব শৰীৰটোক সময় দিবৰ কাৰণে আমাৰ আসন বা যোগাসন বা এক্সাৰসাইজ নৰ্মাল এক্সাৰসাইজ আমি আচলতে পৰাপক্ষত সদায় ফ্ৰী হেণ্ড এক্সাৰসাইজ কৰিব লাগে ফ্ৰী হেণ্ড এক্সাৰসাইজ কৰিলে আচলতে শৰীৰটোৰ বেছি ক্ষতি নহয় আৰু আমি যদি ইনষ্ট্ৰুমেন্টাল এক্সাৰসাইজ কৰো ইনষ্ট্ৰুমেন্টাল এক্সাৰসাইজ কৰিলে তেতিয়াহ'লে আমাৰ শৰীৰটোত আৰু কিছুমান সমস্যা থাকে সেই সমস্যাবিলাক মই পিছৰ পৰ্যায়ত আপোনালোকৰ লগত আলোচনা কৰিম
এতিয়া আমি এইখিনি কৰাৰ উপৰিও আমাৰ যিটো খাদ্য সম্ভাৰ আছে, আমাৰ যিটো আমি দৈনন্দিন আমি যিবিলাক বস্তু খাই থাকোঁ, এই খাই থকা বস্তুবিলাকে আচলতে হাইপ'থাইৰয়ডিজমৰ ওপৰত যথেষ্ট কাম কৰে। আমি যেনেকৈ আচলতে মৌটো আমি আচলতে খাব পাৰোঁ। মৌ খালে আচলতে হাইপ'থাইৰয়ডিজমৰ ওপৰত যথেষ্ট কাম কৰে। আমি বাদাম খাব পাৰোঁ। তাৰপিছত আমি এই কি কয় ৰঙালাওৰ যিটো গুটি, এই ৰঙালাও গুটিটো আচলতে কলেষ্ট্ৰল আৰু থাইৰয়ডৰ কাৰণে যথেষ্ট উপকাৰী। তাৰপিছত আমি কি কয় অমৰা বুলি এবিধ বস্তু আছে, অমৰা। বহুতে আচলতে অমৰাটো চিনি নাপায়। আমাৰ গাঁওবিলাকত পোৱা যায় অমৰা খালে আচলতে থাইৰয়ড আচলতে যথেষ্ট পৰিমাণে কমি যায়। আকৌ থাইৰয়ড কমিবৰ কাৰণে, থাইৰয়ড আৰু ইউৰিক এচিড কমিবৰ কাৰণে আমি অৰ্জুন গছৰ ছালো আমি খাব পাৰোঁ। অৰ্জুন গছৰ ছাল যদি আমি সিজাই পেলাই খাওঁ, তেতিয়াহ'লে ইউৰিক এচিড আৰু থাইৰয়ড যথেষ্ট পৰিমাণে কমি অহাত ই সহায় কৰে। আমি কণী খাব পাৰোঁ। কণী খালে আচলতে আমাৰ থাইৰয়ডৰ কাৰণে আচলতে যথেষ্ট উপকাৰী। আমি তিয়ঁহ খাব পাৰোঁ। আৰু মই আগতে কৈছোঁ, মোৰ আগৰ প্ৰায়বিলাক ভিডিঅ'ত মই কৈছোঁ যে আমি নেমু খাব লাগে। নেমু আচলতে প্ৰায়বিলাক ৰোগৰ নেমু আচলতে মহৌষধ। আমি কেতিয়াবা কিছুমানে ভাবে যে আমি নেমু খাই আছোঁ, ভাল হোৱা নাই কিয়, কিন্তু আচলতে এইবিলাক হ'ল আয়ুৰ্বেদিক বস্তু। এইবিলাক ফল মূলবিলাক আয়ুৰ্বেদিক বস্তু। এইবিলাক বস্তুৰ আপুনি ৰিজাল্টটো পাবৰ কাৰণে আপুনি ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য সহকাৰে খাব লাগিব। ধৈৰ্য সহকাৰে যেতিয়া খাব, তেতিয়াহে তাৰ পৰা আপুনি ৰিজাল্টটো পাব। নেমু যদি আজি আপুনি খাইছে, কালিৰ পৰা যদি ভাবে মোৰ কিয় কমা নাই বা কিয় মোৰ থাইৰয়ডৰ ইম্প্ৰুভমেণ্ট হোৱা নাই, তেনেকৈ নহয়। আপুনি এইটো খাই থাকিব লাগিব। খাই থাকিলে লাহে 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 শৰীৰত ই আচলতে গোটেই ছিষ্টেমটো চেঞ্জ কৰি আনি থাকিব। আৰু আমি ৰাজমাহ, আপোনালোকে জানে যে ৰাজমাহ আমি আচলতে খাব লাগে। ৰাজমাহ খালে কি কয় থাইৰয়ডৰ কাৰণে যথেষ্ট উপকাৰী। আৰু ৰঙালাও মই আচলতে আগতে কৈছোঁ যে ৰঙালাও যথেষ্ট উপকাৰী। ৰঙালাও খাব, আপোনালোকে ৰঙালাও খাব। ৰঙালাও হাৰ্টৰ কাৰণেও খুব ভাল। আৰু বাদাম খাব। বাদাম খালে আচলতে থাইৰয়ডৰ কাৰণে বাদাম যথেষ্ট উপকাৰী। আৰু এইবিলাক বস্তু আপোনালোকে খাবলৈ লওক। শাক পাচলি খাওক, যথেষ্ট পৰিমাণে শাক পাচলি খাওক। তাৰপিছত ফল মূল খাওক, যথেষ্ট পৰিমাণে ফল মূল খাওক। ফল মূলে কেতিয়াও আমাৰ শৰীৰৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। ফল মূলৰ পৰা সদায় লাভেই হ'ব। আৰু আপোনালোকে নৰ্মেল এক্সাৰচাইজ কৰক। আৰু আপোনালোকে কি কয় গাজৰটো আপোনালোকে খাব। গাজৰটো প্ৰায় খোৱা অভ্যাস কৰিব। গাজৰেও আচলতে থাইৰয়ডৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী। ধন্যবাদ। আপোনালোক সকলোৱে কুশলে থাকক। আৰু আপোনালোকৰ এই কুশল কামনা কৰি মই ভিডিঅ'বিলাক বনাওঁ। আৰু মোৰ এই ভিডিঅ'বিলাকৰ জৰিয়তে যদি আপোনালোকৰ কিছু উপকাৰ হয়, ইয়াতকৈ আৰু মোৰ আনন্দৰ কথা একো নাথাকিব। আৰু মোৰ আপোনালোকলৈ এটা অনুৰোধ যে আপোনালোকে যদি ভাল পায়, এই মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে এই কথাখিনি আৰু 10জন মানুহে গম পায়। নমস্কাৰ।